আমার নাতিগুলো স্কুল তো না যায়, খাওয়া দাওয়া বাদ দিছে, কয়দিন তো কান্দা কাটি হুলুস তুলুস গেল। আমি কিভাবে আছি আমি খোয়াই আজি 20 দিন হয়ে গেল, আজি অন্য খবর বার্তা কিছু নাই। মরিছে না কি হয়েছে, মরিলেও আমাক মরা মানতেও লাগে, চিন্তা থাকিলেও লাগে যি হোক। चिराङाव खारदों हाबा जाखानाय आइजोफोरा सानफा साफा। थारैनो चिरांनि हाबा जाखानाय आइजोफोरा मानि थाखाय गावनि फिसाय आरो फिसाफोरखौ मा बिखाजों गारनानै खारबाय थायो, बिनि जाहोना मा जानो हागौ बेखौ समाजो फोरमायसिगोन। बेबायदिनो चिरां जिल्लानि सिङाव थानाय 2 नं बेंटल गामिनि थागिबि महेन्द्र बरमननि बिसि दिपानजुलि बरमना फिसाय आरो 2 फिसाज्लाखौ गारना न'निफ्राय खारनाया दिनैसिम 20 सान जालांबाय। खौरांगिरिफोरनि सिगाङाव फोरमायनाय बायदिब्ला नखरनि फिसाया गावनि हिन्जावखौ सासे बाङालि सेंग्राजों खारलांदों होननानै दासिम सन्देह जादों। बेनिखायनो सोरबाफोर नुसनोब्ला नैबे जामबुं नम्बराव 8638474007 नाम्बाराव खोन्थाहरनो फिसाय आरो बिमाया गुरैयै खावलायदों। আমার নাতিগুলো স্কুল তো না যায়, খাওয়া দাওয়া বাদ দিছে, কয়দিন তো কান্দা কাটি হুলুস তুলুস গেল। আমি কিভাবে আছি আমি খোয়াই আজি 20 দিন হয়ে গেল, আজি অন্য খবর বার্তা কিছু নাই। মরিছে না কি হয়েছে, মরিলেও আমাক মরা মানতেও লাগে, চিন্তা থাকিলেও লাগে যি হোক। নাতিগুলা কি হব অবস্থা, সংসারটা কি হব ধ্বংস, আমার এটাই হয়ে আছে সমস্যা। আপনার বেটি আছে নাকি? হয়। কয় বছর হল আপনার বেটি তো বিয়া হল? বিয়ে হবার কয় বছর বাবা? নাই মাথা তুল দেখা কারবার লগত কিবা ফোনৰ কথা পাতা দেখা পাইছে নেকি? ফোন তো কৰিলে আমি বিজি পাংগো নচমে কয় জামাইৰ লগত ফোন কৰিছে, কেতিয়াবা কয় বাবাৰ লগত ফোন কৰিছে, এনেকুৱাই কৈছে আমাক। কারবার লগত ভালো সন্দেহ আছে নেকি? সন্দেহ মই ইমান কৰা নাই, মানুহৰ লগতো মানুহ মাত কাৰে, মানুহ কিবা কৰি থাকে, আমি এইটো ভাবাই নাই যে এখন ইমান ডাঙৰ হৈছে ল'ৰা ছোৱালী, ইমান ঘটনা হ'ব, আমি ভাবাই নাই এইগিলা। মোৰ ঘৰতো একো হোৱা নাই। আজি 1 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা মোৰ ঘৈণীয়েক নিৰুদ্দেশ হৈ আছে। এতিয়া কাৰ লগত বা গৈছে মই গম নাপাওঁ, কিহৰ বাবে বা গৈছে, তাক এতিয়া মানুহজনীক মোক লাগে, মাইকীজনীক। আপনার বুড়িটো পালাইছে তো? মোৰ বুঢ়ীটো পলাইছে। আপনার ঘর কিবা গন্ডগোল হয়েছিল নাকি? আপনার লগত ঝগড়া হয়েছিল? মোৰ লগতো এনে একো ঝগড়া হোৱা নাই, কোনো গণ্ডগোল হোৱা নাই। কার লগত পালাইছে বুলি আপনি? মইতো সন্দেহ আছে এজন ল'ৰাৰ লগত পলাইছে বুলি মোৰ সন্দেহ হয়। কোন জায়গা? ল'ৰাটো ধুবুৰী ডিষ্ট্ৰিক্টৰ। তাৰ ঘৰতো গৈছিলোঁ মই। তাৰ দেউতা কৈছে বঙাইগাঁও আহিছিল বুলি কৈছিল। এতিয়া বঙাইগাঁও আহিছে, ঘৰত উভতি যোৱা নাই। এতিয়া তাৰ দেউতাও মানে কান্দি আছে বুলি মোক জনাইছে। আপনার বুড়ি যে পালাইছে, আপনার বুড়ির নামটো কি আছিল? মোৰ বুঢ়ীৰ নাম, মোৰ ঘৈণীয়েকৰ নাম দীপাঞ্জলি বৰ্মন। আপনার বেটা বেটি আছিল? মোৰ 2জন ল'ৰা আছে। আপনি কি বিচাৰো? মই এতিয়া বিচাৰোঁ মানে য'তে থাকক, য'তে নাথাকক তেওঁ ঘৰলৈ উভতি আহিব লাগে, মই তাকে বিচাৰোঁ। এতিয়া হ'ল মোৰ ঘৈণীয়েকে যদি কোনোবা দেখা পায় ক'ৰবাত, মোক অলপ জনালে হ'ল। মোৰ কণ্টেক্ট নাম্বাৰ দিছোঁ। মোৰ কণ্টেক্ট নাম্বাৰ হৈছে 8638474007। আৰু আকৌ ক'ব। মোৰ কণ্টেক্ট নাম্বাৰ হ'ল 8638474007। তাৰ লগত পালাইছে, তাৰ লগত কেনেকুৱা সম্বন্ধ আছিল আৰু ফোন চোনত কেনেকুৱা কথা পাতিছিল আপুনি গম পাইছিল নেকি? মইতো একো গম পোৱা নাই। কিন্তু ফোনটো যে বিজি হয়, কেতিয়াবা কেতিয়াবা সদায় বিজি আছিল। মই ফোন মাৰিলে বিজি কৈছিল। মোৰ তাতে সন্দেহ হৈছিল, মানে মই ইমান গুৰুত্ব নিয়া নাছিলোঁ। কিহৰ কাৰণে তেওঁ মানে
মই সুধিলে কৈছিল মা ফোন কৰিছিল, বাবা ফোন কৰিছিল, এনেকুৱা মোক মানে মিছা কথা কৈছিল। মইতো এইটো মিছা কথা বুলি ধৰিব পৰা নাছিলোঁ, মই সত্য বুলি ভাবিছোঁ। এতিয়াহে গম পাই আছোঁ তাৰ কিমান মিছা কথা আছিল, মিছলীয়া আছিল। প্ৰশাসনক কেছ দিছিলোঁ, মই বেংটল থানাতো এজাহাৰ দিছোঁ আৰু ৰাণীঘাটা OC ছাৰৰ লগতো মই কেছ দিছিলোঁ। ছাৰে কৈছে হ'ব ঠিক আছে, আমি তদন্ত কৰিম। এতিয়া কিমান দূৰ বা ছাৰে তদন্ত কৰি আছে আমি গম নাপাওঁ। আমি আৰু নেক্সট একবাৰ খবৰ লৈছোঁ, ছাৰে কৈছে মোবাইলটো অফ, মোবাইলটো অন হ'লে আমি লোকেশ্যনত ধৰিব পাৰিলোহেঁতেন, তেনেকুৱা আশ্বাস দিছিল ছাৰে। কিন্তু এতিয়ালৈকে কোনো আমি ছাৰৰ পৰা কোনো কিবা পোৱা নাই। ল'ৰাটো কি আপোনাৰ ৰাজবংশী আছিল না কিবা বেলেগ জাতি আছিল? ল'ৰাটো বেলেগ কাষ্টৰ ল'ৰা আছিল। মানে মই এনে আমাৰ অঞ্চলৰ গাঁৱৰ পৰা, তো গাঁৱৰ পৰা হিচাপত যিদিনাখন গৈছিল সেইদিনাখন মই জনা নাছিলোঁ, বুধবাৰ নে কিবাৰ আছিল, বুধবাৰ আছিল। তাৰপিছত পিছদিনাখন মই শুনা পালোঁ, পিছদিনাখন বজাৰত গৈ, বৃষ্টিবাৰ আমাৰ ইয়াতে সাপ্তাহিক বজাৰত গৈ মানে এজন মানুহ ক'ল আৰু কি এনেকুৱা। তাৰপিছত মই ইমান হেৰি কৰা নাই আৰু পিছদিনাখন শুকুৰবাৰ দিনা পিছদিনাখন সুধিলোঁ যে হয় সঁচাকৈ গৈছে আৰু কি। কিন্তু কাৰ লগত গৈছে এইটো মই এনে সঠিক ক'ব নোৱাৰোঁ। হয়তো সিহঁতে অলপ ক'ব পাৰিব পাৰে কাৰণ সিহঁতৰ ঘৰৰ মানুহ। গাঁৱত কেনেকুৱা আছিল? এনে গাঁৱততো এনে ঠিকেই আছিল, যদিও ঠিক আছিল, কিন্তু এতিয়া ক'বলৈ গ'লে গাঁৱৰো বদনাম হয় আৰু নক'লেও নহয়। কিন্তু হ'লেও তিৰোতা মানুহ ইমান চঞ্চল হ'ব নালাগে। মানে যিহেতু এই যিজন ল'ৰাৰ লগত যোৱা সন্দেহ বুলি কৈ আছে, তেনেকুৱা মানে বহুত মানুহে দেখা পাইছে আৰু কি তাৰ লগত এনে ঘূৰা ফুৰা ল'ৰাজনৰ লগত। ল'ৰাজনৰ নামটো মই নাজানো, কিন্তু তাৰ ফটো আছে বুলি কৈছে। তো জনামতে সিহঁতে একেলগতে পিকনিকো খাইছিল বোলে। তো এই লাহে লাহে সিহঁতৰ কিবা এটা লিংক হৈছিল বোধ হয়, নহ'লে এনেকৈতো পলাব নোৱাৰে। বা কোনো ল'ৰাও তেনেকৈ সহজে এজন ছোৱালীক বা এজনী তিৰোতাক লৈ যাব নোৱাৰে, নিশ্চয় নিজৰ কিবা এটা নাথাকিলে। তেখেতৰ ঘৰত আজি বহুত অসুবিধা আমি দেখিবলৈ পাইছে। হয়, তাত 2জন বাচ্চা আছে, আহিবলৈ আপুনি কি আহ্বান জনাব? নাই এইটোতো তাৰ সংসাৰৰ যদি চিন্তা থাকে, ল'ৰাৰ চিন্তা থাকে, তেতিয়াহ'লে আহিবই লাগিছিল। কিন্তু এতিয়া সিহঁতৰ গাৰ্জেনে কি কয়, গাৰ্জেনৰ কথা, কাৰণ আমি গাঁৱৰ মানুহ বা গাঁওবুঢ়াৰ হিচাপত ক'লেওতো নহ'ব। গাৰ্জেনে যদি বিচাৰে যে নহয় মোৰ মানুহ মোক লাগে, তেতিয়াহ'লে সিহঁতে সংসাৰ কৰে, তেতিয়াতো আনিবই লাগিব। এতিয়া ক'ত আছে সিহঁতে অলপমান হেৰি এই নিউজ পেপাৰ যোগেদি তালাচী লৈ